এই অৱস্থা হৈছে মোৰ চালা জাঙিয়া চিলাই পিন্ধবা লগা আছিল চালা কি হ'ব মই এই মাকৰ ঘৰৰ পৰা দুটামান পইচা আনবা পাৰিলি শুনকচোন এইডাল ফেটা জাঙিয়াডালকে কিমান চিলাই কৰে তই কি জানবি এই জাঙিয়াৰ কথা এইটো জাঙিয়া মোক মায়ে আহুজত দিয়া জাঙিয়া জানা এই জাঙিয়া তই এই জাঙিয়া কতো এতিয়া বিচাৰিলেও নাপাবি এই বাবা জাঙিয়া গম পাইছা কথা কব আহিছো কি কথা ভণ্টিহঁত আহি আছে তোৰ সেইকেইটা খালি খাৱা ধানা আহিয়ে থাকে দেখোন মোৰ ঘৰৰ মানে খাবা এটা চিপৰা কবা একো এটা হলি লৈ নাহে পইচা পাতি পিঠা চিঠা বনাই লৈ আহিব লাগে কিহৰ পিঠা লাগে একবাৰো নানে তোৰ ঘৰকেইটা খালি খাবাই আহি থাকে দেখোন এতে একো নাহে নেকি তই ঘৰত খাবা চাবা হয় নেকি এনে বস্তুৰ দাম বাঢ়ছি ঘৰৰ মানুহ মোৰ আহিবই নোৱাৰে এটা ঘৰত কোন আহিব এতিয়া এই দুটাই আহিব এই আমাৰ এটা বেমাৰী মুৰ্গী তোক লৈ আছে তাকে মাৰ মই আৰু বেলেগ আনবা নোৱাৰো দেই কাটি মই কৈ দিছো কিন্তু খালি বেমাৰী মুৰ্গী বেয়া বস্তু ইমান চিপৰা নে কি চিপিৰা ঐ মই জাঙিয়া কিবা পইচা পোৱা নাই কথা কবা আহিছি কিয় পেলাম তই কিনি দিবি মোক হাতা জাঙিয়া কথা কবা আহিছি কথা কবা আহিছি এই জাঙিয়া এটা পাৱাৰ গম পাইছা কিবা মানুহ আহিলে লাজ লাগাকে যা মই বাৰু বজাৰত যাম কিবা অলপ আনিম তই বেমাৰী মুৰ্গীটো চাও যা মই বেলেগ মাংস আনা নাই দেই পইচা নাই মোৰ তাত মই এইগিলা কবা নোৱাৰো ইমান চিপৰাবি নহবি মই নোৱাৰো এইগিলা কব মই এইগিলা মনা খান দি আছো বনালৈ আহিবি এতিয়া সেইবিলাক মই নাজানো খুৱাম ৰ তোৰ কোনোবা আজি মাৰক কহাই এই বেমাৰী মুৰ্গী দি ভাত খুৱাবা নলি মোৰ নামো মিহিৰাম নহয় মাংস আনি খুৱাম তোৰ কুৰমা